हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলোৱে ভালে আছে মোৰো ভাল মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'তে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মানে ঘৰতে আছো আৰু ইফালে বাহতেও ফোন কৰি ক'লে যে আমি গৈ আছো তো ভাবিলো এটা ভিডিঅ' বনাও যাওক তো সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু দিনটো কি কৰো কি নকৰো সকলোবোৰ দেখুৱাই থাকিম সকলোকে চাই থাকিব আৰু এইফালে জানেনে বাহতে আইব বুলি মানে ৰখিয়ে আছো ৰাতিপুৱাৰ পৰা এয়া ৰাস্তাত আহো আকৌ যাওঁ এয়া ৰাস্তাত আহো আকৌ যাওঁ মানে এনেকৈ ঘৰতে আছো তাৰপিছত এইফালে এয়া বাহতে ফাইনেলি আহি পেলে এইফালে এয়া বা আৰু তাৰপিছত গাড়ী ভাড়া আনি আছে আৰু বাবুও গৈছিলে সিহঁতৰ তাতে এইফালে এয়া বাবু হাই সি মানে বাহঁতৰ তাতে গৈছিলে আৰু এতিয়া সিহঁতে একেলগে আহিলে তো এতিয়া কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই থাকিম তো চাই থাকিব টিকলু কুকু এইফালে চোৱা আৰু এইফালে আমাৰ কি বেটা আহি পেলাই মানে খেলিবলৈ লাগি গ'ল আৰু আমাৰ মুকুক লগ পাই জানেনে কিমান ভাল পাইছে সি মানে এইবিলাক তাত দেখা নাপায়তো ছাগলী গৰুবিলাক দেখা নাপায়তো সেইটো কাৰণে আমাৰ মুকুক খুৱাই দি আছে ইমান ধুনীয়াকৈ চাওকচোন আৰু সি নোখোৱা দেখি পেলাই সি নিজে খাই পেলালে মুকুৰ লগত খেলোৱা হৈ গ'ল তাৰ আৰু এতিয়া আহিছে মানে বোকা খচব কি মানে আৰু মানে সিবিলাক তাত দেখা নাপায় এইবিলাক তাত বোকা চকা খচব নাপায় তো সেইটো কাৰণে আৰু আমাৰ ৰাস্তাতে এনেকৈ অলপমান বোকা হৈছিল তো এবাৰ মানে তাত নমাই দিলোঁ এতিয়া সি মানে তাৰ পৰা নুঠে আৰু মানে তাত মানে সি খেলিবই এনেকুৱা হৈছে আৰু চাওক চাৰিওফালে মানুহ মানে ভিনদেউ তাৰপিছত দেউতা চবকেইটাই ৰখি আছে সি পঢ়িব বুলি আৰু চাওক সি কি ধুনীয়াকৈ খেলি আছে মানে সেইবিলাক খেলিব নাপায় ন ইয়াত খেলি পেলাই মানে বহুত ভাল পাইছে আৰু সকলোৱে চবকেইটাই ৰখি আছে চাওকচোন টেনটেন আৰু দুপৰীয়াৰ ভাত পানী খাই উঠিলোঁ আৰু এতিয়া যাম আমি ফুৰবা আৰু লগতে লৈ যাম আপোনালোককো তো মানে বাহঁতে কৰিছিলে অলপমান ফুৰি আহোঁ তো এতিয়া মানে ওলাই মেলি পেলাই ৰেডি হৈ ল'লোঁ আৰু এতিয়া যাম ফুৰিবলৈ তো লগতে লৈ যাম আপোনালোককো তো ব'লকচোন ক'ত যাওঁ কি কৰোঁ চাই থাকিব আৰু আহিলোঁ এতিয়া আমি ওলাই পেলাই আৰু ভিউটো চাওক না কি মজা লাগিছে ৱাও কি ধুনীয়া লাগিছে ন আৰু আবেলিৰ সময়ত এই পৰিৱেশটো দেখি মানে যেতিয়া চাওঁ ন যেতিয়া দেখিবলৈ পাওঁ সঁচাকৈ কিবা এটাতো ভাল লাগে ইমান ধুনীয়া লাগিছে আকাশখন চাওক না কি মজা লাগিছে এতিয়া আহিলোঁ আমি কিবা এটা খাওঁ বুলি আৰু আমি ফুটপাথতে খাওঁ বুলি ভাবিলোঁ কিবা এটা আৰু সদায় ৰেষ্টুৰেণ্টত খোৱাত কৰি কেতিয়াবা মাজে মাজে ইয়াতো খাব লাগে মানে ইয়াতো কিবা এটা খাই কিবা এটাতো ভাল লাগে হয়নে নহয় কওকচোন তো আমি ইয়াতে আজি খাম বুলি ভাবিলোঁ আৰু এতিয়া পূৰা গৰম ঘুগুনি পকৰি খাই লওঁ আৰু এইফালে এয়া গৰম ঘুগুনি তাৰপিছত আলু চপ আহি গ'ল এতিয়া খাই লওঁ আৰু এইফালে এয়া মানে ঘুগুনিটো গাড়ীতে আনিব লগা হ'ল আমাৰতো এটা বদমাছ আছে জানে এই টিকলু ই মানে ইমান বদমাছ আৰু ই নামি যায় আৰু তাত খাব শান্তি নিদিয়ে তো সেইটো কাৰণে গাড়ীতে লৈ আহিলোঁ আৰু গাড়ীতে খালোঁ আৰু চাওক এতিয়া সি নিজে খাব ধৰিছে ঘুগুনি পকৰি খোৱা হৈ গ'ল আৰু তাৰপিছত দেখিলোঁ এইফালে কেঁচা চানা আৰু চানা দেখা পাই পেলাইতো জানেই আৰু পূৰা জিভাৰ পানী পৰি গৈছে তো সেইটো কাৰণে আকৌ খাবৰ কাৰণে আহি গ'লোঁ আৰু চানা কোনে খাই ভাল পায় তো কমেণ্ট কৰিব দেই আৰু এইফালে এয়া আমাৰ চানা হৈ গ'ল ৰেডি তো এইফালে এতিয়া এয়া চানা ল'লোঁ এতিয়া খাই লওঁ মুঠৰ ওপৰত খামেই আজি আৰু এইফালে চানা টানা খোৱা হৈ গ'ল এইফালে এতিয়া লৈছোঁ পাপৰি চাট মানে কি আৰু বাই খুৱাবতো পূৰা ফ্ৰীতে খাই আছোঁ আৰু পাপৰি চাট খাই উঠি পেলাই পূৰা পেট গৰম হৈ গৈছে তো এইফালে ল'লোঁ ফালুদা আৰু এতিয়া এইটো খাই লওঁ ইমান পৰা খাই পেলাই পেট গৰম উঠি গৈছে তো এতিয়া পেটটো ঠাণ্ডা কৰিব লাগিব যোৱাকালি ভিডিঅ'টো এণ্ড কৰা নহ'ল মানে কি হ'ল আহোঁতে আমাৰ অলপমান ৰাতি হৈছিলে আৰু মানে গা চা ইমান এটা ভাল লগা নাছিল সেইটো কাৰণে ভিডিঅ'টো এণ্ড কৰা নহ'ল আৰু আজি হৈছে নেক্সট ডে আৰু এতিয়া হৈছে আবেলি সময় আৰু আমাৰ কুকি বেটা চাওক কি ধুনীয়াকৈ খেলি আছে
মানে সি মানে আৰু কি আৰু ইয়াত আহিছে আৰু আহি পেলাই আৰু ইমান সোপা মানুহ লগ পাইছে তাত এনেকৈ মানুহজনে ইমান এটা লগো নাপায় আৰু ইয়াত ইমান সোপা মানুহ লগ পাইছে গোটেইকেইটাকে চাওকচোন গোটেই মানে কেনেকৈ আছে আৰু তাক মাজত লৈ লৈছে খেলিবৰ কাৰণে আৰু সি খেলিও খুব ভাল পাইছে জানেনে আৰু মানে কি সি এইটো খেলা খেলি আছে দেউতাকৰ লগত সি বক্সিং খেলা চাই থাকে তো সেইটো কাৰণে সি চাবচোন বক্সিং মাৰিব আকৌ বাকৰি যাব চাওকচোন মানে সেইটো খেলা খেলি আছে আৰু সি ইয়াত আহি পেলাই বহুত ফূৰ্তি পায় মানে সি ইয়াত আহিলে চবকেইটাকে একেলগে লগ পায় খেলিবৰ কাৰণে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব তেতিয়া মোৰো ভাল লাগিব আৰু লগতে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই লাভ ইউ অল আৰু আপোনালোকে মোক সঁচাকৈ বহুত মৰম দিছে তাৰ কাৰণে বহুত ধন্যবাদ।